हेलो एवरीवन কি খবৰ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল আপোনালোক সকলোৰে বিহুৰ অশেষ শুভকামনা জ্ঞাপন কৰিলো আৰু আজি আমি এই বিহুৰ বতৰতে ফুৰিবলৈ যাবলৈ ওলাইছো কলে যাম আপোনালোকক সকলো দেখুৱাম আপোনালোকে ভিডিঅটো অকণ স্কিপ নকৰিব দেখলৈ চাই থাকক আৰু আমি আহিছো আমি গোটেই ঘৰৰ গোটেই পৰিয়াল আহিছে চাব পাৰে মা দেউতা ভতিজা বৌ এনে ভাই আছে আৰু এনে ড্ৰাইভাৰ দাদা আছে গতিকে ভিডিঅটো অকণ স্কিপ নকৰিব দেখলৈ চাই থাকক বাগানৰ মাজে মাজে সৰু এটা ৰাস্তাই চকচোন কি ধুনীয়া পৰিৱেশ একদম পৰিৱেশটোৱে কিবা এটা মজা লগা গোটেই সেউজীয়াই সেউজীয়া আজি ব্লগটো মানে ঘৰৰ পৰা আৰম্ভ কৰিবলৈ নহ'লে মানে বেছি বিজি হৈ থাকিলো যে সেইকাৰণে গাড়ীৰ পৰা আৰম্ভ কৰিলো ইতিমধ্যে আমি আমাৰ গন্তব্যস্থান উপস্থিত হৈছোহি মানে ফাৰ্ষ্ট যেটো গন্তব্যস্থান আমাৰ যেটো মানে এইটো স্থানত উপস্থিত হৈছোহি গাড়ীৰ পৰা নামিলো আৰু আপোনালোকে গোটেই চৌহদটো দেখি চাগে গমেই পাইছে কোন জেগা আহি পাইছো আৰু চাই থাকক আগলৈ দেখুৱাই আছো এতিয়া গেটৰ ভিতৰত সোমাম তাম ভিতৰত মানে বাউণ্ডেৰীৰ ভিতৰত তেওঁলোকে বৰ্তমান মেইন গাউণ্ডেৰীৰ ভিতৰত সোমোৱা নাই আৰু মেইন বাউণ্ডেৰীৰ ভিতৰত সোমাবৰ কাৰণে টিকেট কৰিব লাগিব আৰু আমি এতিয়া টিকেটটো কৰি লওঁ এয়া টিকেট ঘৰত আহিছোঁ টিকেটটো কৰি লওঁ আহিলোঁ ভিতৰত সোমাই আহিলোঁ আৰু আমি পূৰা গোটেইবোৰ আহিছোঁ আৰু আমিও চাবলৈ আহিছোঁ লগতে আপোনালোকেও এয়া ক'ত আহিছোঁ দেখিছে না কিমান এটা সুন্দৰ পৰিৱেশ বহুত বেছি ভাল লাগিছে দেই লাইফত ফাৰ্ষ্ট টাইম সৰুৰ পৰা ইমান ডাঙৰ হ'লোঁ অহা নাছিলোঁ আৰু ফাৰ্ষ্ট টাইম আহিছোঁ বহুত বেছি ভাল লাগিছে এইটোৱে হৈছে আমাৰ সকলোৰে মৰমৰ কাৰেংঘৰ এই কাৰেংঘৰটো আছে শিৱসাগৰত চাওকচোন কি ধুনীয়া আন্ধাৰ হৈছে তোৰ মোবাইলটো উলিয়াচোন ভাই মই ফকাচটো জ্বলাব নাজানো তোৰ লাইটটো জ্বলাই দে এইটোৱে চাবলৈ মানে বহুত হেঁপাহ আছিলে আৰু কি ক'ম আৰু আপোনালোকক বহুত বেছি ভাল লাগিছে এইবিলাক মানে ৰংবিলাক গৈছেগৈ দেই বহুত পুৰণা বহুত বছৰৰ হৈছে এইবিলাক ৰংবিলাক গৈছেগৈ অলপ অলপ চিমেণ্টো এৰিছে অন্ধকাৰ ফেচ লাইটটো কেনেকৈ জ্বলাই লৈ ভিডিঅ'টো বেয়া হ'ব এতিয়া ভিতৰ ফালে যাব পাৰি ন ওপৰৰ ফালে যাব পাৰি এইটো পিছফালে বাহিৰৰটো চাওকচোন কিমান এটা সুন্দৰ পৰিৱেশ কিমান বহুত বেছি ভাল লাগিছে নহয় কি ক'ম আৰু আমাৰ এই পোৱালিটো এইটো শুয়ে থাকিলে চাবলৈ আহি কিনে ইয়াত টোপনি গৈয়ে থাকিলে গাইছিলে আমি আহক 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 আৰু এইটো ওপৰৰ পৰা উঠি গৈ বৰ লাহে লাহে আহক দেই একদম সেইটো চিৰিয়েলি ওপৰ মহলালৈ আহিছোঁ এতিয়া ওপৰত কি আছে চাওঁ মই চোৱাৰ লগতে বা আমি চোৱাৰ লগতে আপোনালোকেও চাওক কি মজা বহুত বেছি ঠাণ্ডা দেই ইয়াত বহুত বেছি একদম চাওকচোন এইটো ওপৰ এইটো এইটো ওপৰতো বহুত বেছি ইয়াত মানে সৰুকৈ আছে যে ঘৰবিলাক ন এইটো কোনোবা এইবিলাক নামো লিখিছে PRAN
JAL প্ৰাঞ্জল এইটো বা কোনে প্ৰাঞ্জল নামৰ মানুহে প্ৰাঞ্জল নাম লিখি থৈ গৈছে আৰু এইবোৰ মানে বহুত বছৰ পুৰণি নাই সেইকাৰণে এইবিলাক অলপ অলপমান বেয়া হৈছেগৈ আৰু এইটো এটা 3 মহলৰ ওপৰত যোৱা ৰাস্তা 3 মহলৰ ওপৰত এতিয়া উঠি আছোঁ মা আৰু বা বোলে আহিব নোৱাৰে আমি যাই আহোঁ 3 মহলৰ ওপৰত উঠি আছোঁ হা কি মজা চাওকচোন বহুত বেছি ভাল লাগিছে দেই ঘৰবোৰ মানে বহুত বছৰ পুৰণি যে সেইটো কাৰণে এনেকৈ চিমেণ্টি বেলবোৰ এৰি গৈছে আৰু 3 মহলৰ ওপৰত বেছি ডাঙৰকৈ নাই এইটো ওপৰটো এনেকৈ আছে এনেকৈ আছে দেখিছোঁ আমাৰ ৰাইজসকল এইফালে পূৰা ফটো উঠাত ব্যস্ত একদম এইটো হৈছে দেখিছে মোৰ পিছফালে কাৰেংঘৰ আৰু আমি আজি মানে পূৰা শিৱসাগৰৰ ক'ত কাৰেংঘৰ ৰংঘৰ আছে চাবলৈ আহিছোঁ আৰু ফাৰ্ষ্ট আমি কাৰেংঘৰটোতে মানে সোমালোঁ আৰু ফটো চটো ল'লোঁ ভিডিঅ' চিডিঅ' বনালোঁ এতিয়া ক'লৈ গৈ আছোঁ আজিৰ এই ভিডিঅ'টো ইমানেই চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব এটা লাইক কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব বাই বাই